হাতিয়ানা শিৱ মন্দিৰ প্ৰাংগণত নতুন অসমীয়া চলচ্চিত্ৰ GF.comৰ শুভ মুহূৰ্ত। ৰবিবাৰে হাতিয়ানা শিৱ মন্দিৰ প্ৰাংগণত অল টাইপছ আছাম প্ৰেজেণ্ট ইউটিউব চেনেলৰ নতুন অসমীয়া চলচ্চিত্ৰ GF.comৰ শুভ মুহূৰ্ত অনুষ্ঠিত হৈ যায়। বিশিষ্ট অভিনেতা নাৰায়ণ ৰাজবংশীয়ে নাৰিকল ভাঙি মাংগলিক কাৰ্য সম্পন্ন কৰে। ছবিখনৰ প্ৰযোজনা তথা পৰিচালনা অমিশেষ কাশ্যপৰ। ছবিখনৰ চৰিত্ৰত অভিনয় কৰিব অমিশেষ কাশ্যপ, জোন বড়ো, মালবিকা কলিতা, সমুজ্জ্বল প্ৰিয়ম, সুমি কলিতা, দীক্ষিতা ভৰালী, ৰাগিনী কেৰিপ, তপনে। ধুমুহা শিলাবৃষ্টি বৰষুণ যিমানে নাহক কিয় এই আকাশৰ বুকু ভাঙি থান বান কৰিব নোৱাৰে। এই একেখন বুকুতে আশ্ৰয় দিছোঁ জোনাকো, শুকুলা মেঘৰ কলীয়া ডাৱৰক আৰু তীব্ৰ সূৰ্যৰ অগ্নিপিণ্ডকো এইখন বুকুতে মই আশ্ৰয় দিছোঁ। তথাপিও মোক পুৰি চাৰখাৰ কৰিব পৰা নাই। ধুমুহা শিলাবৃষ্টি বৰষুণৰ মাজতো এই আকাশে কেতিয়াবা বৰষুণ হৈ কান্দে, অথচ সেই বৰষুণৰ বানত মথাউৰিৰ বান দিওঁতা কোনো নাই। আমাৰ জোন বড়ো, কিৰিপ, ৰাগিনী, মালবিকা তো আৰু চুমি থাকিব, দীক্ষিতা হওক, পৰিস্মিতা হওক, তপন আৰু 15-20জনমান আমাৰ থাকিব। আমি ভাবোঁ যে চিনেমাখন বহুত ভাল হ'ব আৰু ভালকৈ কৰিব চেষ্টা কৰিম, যিহেতু এটা নতুন থিম আমি লৈছোঁ। ৰাইজে ধুনীয়া এটা মেছেজ এটা পাব, যিটো মেছেজত আপোনালোকে গম পাব যে আমাৰ সমাজখনত কি ঘটিছে, কি ঘটা নাই। সেইটো বিষয়ত আমি বেছি গুৰুত্ব দিছোঁ যে মেছেজ এটা পাওঁ যে GFটো কি হয়। এইটো নুবুজিব যে GF মানে গাৰ্লফ্ৰেণ্ড। GF এটা ছাইট হয়, যেনে আমি sadi.com ছাইট আমি পাওঁ, তেনেকুৱা এটা ছাইট হয় GF.com। এই GF.comৰ ফালৰ পৰা কেনেকুৱা এটা মেছেজ যায় সেইটো আপোনালোকে চাবলৈ চেষ্টা কৰিব বা বুজিবলৈ আমি চেষ্টা কৰিম যিমান পাৰোঁ। কিন্তু মই আপোনালোকে এটা অনুৰোধ কৰিম, যেতিয়া আমাৰ চিনেমা সম্পূৰ্ণ হ'ব আপোনালোকে চাব আৰু আমি ভাল হ'ব বুলি আমি আশা কৰিছোঁ। কমলপুৰৰ পৰা পৱন নীল কাশ্যপৰ ৰিপৰ্ট আৰু খবৰ।